মানে কমপ্লিটলি শুনা নাই চাগে কিছুমান কাৰ্বি ভাষাই অলপ বুজিবলৈ কষ্ট হ'ব পাৰে কিছুমান জেগাত লিখা আছে যে কৃষকসকলক ইয়াৰ পৰা উচ্ছেদ কৰা কথাটো মিডিয়াত ওলাইছে সব নহয় কেইজনমান মানে মিডিয়া হয়তো চাগে স্পষ্টভাৱে কাৰ্বি ভাষা বুজিব পাৰে সেইকাৰণে মই তেওঁলোকক বেয়া পোৱা বুলি নহয় তাৰ মানে স্পষ্ট কৰিবলৈ কাৰণে মই বিচাৰিছোঁ CM ছাৰে এটা কথা কৈছে যদি মণিপুৰৰ ঘটনাটো কণ্ডেম কৰিছে কিন্তু যদি তেনেকাই য'ত মণিপুৰৰ ঘটনা হৈছে তেনেকাই যদি কোনোবা ব্যক্তি কুকি ব্ৰাদাৰ্ছ মানে যদি তাৰ বাহিৰৰ পৰা যদি আহে তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো আমি ছাৰ্ভে কৰিম আৰু ছাৰ্ভে কৰাৰ জৰিয়তে ল এণ্ড অৰ্ডাৰ হিচাপত তেওঁলোকৰ ইয়াৰ পৰা ব্যৱস্থা কৰাৰ যিটো ব্যৱস্থা মতে তেওঁলোকক পঠাই দিয়া হ'ব এই কথাটো কৈছিলে কিন্তু মিডিয়াই ইয়াৰ পৰা আৰু বেছিকৈ লম্বাকৈ লিখিলে আৰু CM ছাৰে এটা কথা কৈছে যিসকল পৰম পূৰ্বৰ পৰা কুকি ব্ৰাদাৰ্ছবিলাক আছে কাৰ্বি আংলঙত তেওঁলোকৰ কাৰণে একো ক্ষতি নাই তেওঁলোকৰ কাৰণে ভয় কৰিবলগীয়া কথা নাই তেওঁলোকৰ কাৰণেতো ছেফটি আছে ইয়াত কোনো ট্ৰাইবেল আৰু নন ট্ৰাইবেল কথাও নাই যদি ইনফ্লাক্স আহিছে তেতিয়াহ'লে ইনফ্লাক্সৰ যিটো ল এণ্ড অৰ্ডাৰৰ যিটো মানে আইনৰ ভিত্তিত আইনৰ জৰিয়তে কি ব্যৱস্থা থাকিব এই ব্যৱস্থা মতে তেওঁলোকক পঠাই দিয়া হ'ব আৰু ইয়াৰ যদি প্ৰয়োজন হয় যদি মানুহ অধিক হৈ যায় তেতিয়াহ'লে তেতিয়া মানে তেওঁলোকে ৰিফিউজি ব্যৱস্থা বা যিকোনো এটা ব্যৱস্থা থাকিব তেওঁলোকৰ কাৰণে য'তখিনিত ৰাখিবৰ কাৰণে কিন্তু তাত মিডিয়াসকলৰ যিটো কথা লিখা মতে মানে লাহে লাহে কিছুবিলাক হৈছে এইকাৰণে এই বস্তুবিলাক দূৰত থাকিবৰ কাৰণে APHLC লিডাৰসকলক আমি অনুৰোধ কৰিব বিচাৰিছোঁ দ্বিতীয় কথাটো হৈছে ডক্টৰ তুলিৰাম ৰহাং ছাৰে আজি এৱাৰ্ড পোৱা ডক্টৰেট হৈছে পিচ কাৰণে কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজতো বহুতো উগ্ৰপন্থী সংগঠন ওলাইছিল এক সময়ত উগ্ৰপন্থী নাম ওলায় কিন্তু জাতি নাম লগত ওলাই থাকে কেতিয়াবা ডিমাচা নাম ক'লে DSD কাৰ্বিবিলাকৰ UPDS KNLF কেতিয়াবা কুকিবিলাকৰ KRA এনেধৰণে মানে উগ্ৰপন্থী নাম আছিল কিন্তু তাৰ মাজতো যেটো কাৰ্বি আংলং অপ্তুক্ত পৰিস্থিতিত কাৰ্বি আংলঙৰ এই সময়ত উগ্ৰপন্থী সমস্যা সকলোৱে ভুগিছে এই সমস্যাবিলাকৰ সমাধান কৰিবলৈ কাৰণে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি পেলাই আজি কাৰ্বি আংলং শান্তি ঘূৰি আহিছে তেনেকা শান্তি ঘূৰি অহাৰ যাতে শান্তিটো বিনষ্ট নকৰে তাৰ পৰা বিৰত থাকিব লাগে APHLC পাৰ্টিসকলে সেইকাৰণে আজি আমি ক'ব বিচাৰিছোঁ যে কুকি ব্ৰাদাৰ্ছবিলাক ইয়াত ভয় কৰিবলগীয়া নাই যিবিলাক পৰম পূৰ্বৰ পৰা আছে আৰু কেৱল CM ছাৰে অকল কাৰ্বি মানে কুকি টাৰ্গেট কৰা নাই যিসকল ইনফ্লাক্স আহিছে বিভিন্ন জাতিও হ'ব পাৰে ট্ৰাইবেলো হ'ব পাৰে নন ট্ৰাইবেলো হ'ব পাৰে কোনোবা ইয়াত মুছলিমো হ'ব পাৰে কোনোবা ইয়াত বিহাৰীও হ'ব পাৰে কোনোবা ইয়াত বাঙালীও হ'ব পাৰে কোনোবা ইয়াত কুকি হ'ব পাৰে কোনোবা মাৰো হ'ব পাৰে চাকমাও হ'ব পাৰে গতিকে বিভিন্ন এতিয়া কাৰ্বি আংলঙত যিটো আমাৰ 6 শিডিউল সুৰক্ষিত জেগাত বুলি কৈ থকাৰ পিছতো আমি যে অনুভৱ কৰিছে এই ইনফ্লাক্স বাঢ়ি গ'লে কিন্তু আমাৰ ভৱিষ্যতৰ কাৰণে এটা থ্ৰেট হ'ব যাৰ ফলত কুকি ব্ৰাদাৰ্ছবিলাকৰ মাজতো এটা তেওঁলোকেতো আহান হয়তো যোৱাটোৱে মই মানে ক'ব বিচাৰিছোঁ কেলে মানে আজি কুকি ব্ৰাদাৰ্ছবিলাকৰ এক সময়ত তেওঁলোকৰতো নিজৰ জাতিৰ মাজত সংঘাত হৈছিলে তেওঁলোকে গাহৰি কাটি পেলাই পূজা কৰাৰ পিছত একো একেলগত আমি এনেকা কৰিলে শেষ হৈ যাব বাহিৰৰ পৰা আহাবিলাকৰ কাৰণে এইবিলাক ঘটনা হৈছিলে কৈছিলে আমি শুনিছোঁ এইটো কথা আপোনালোকে পেপাৰ মাধ্যমে ওলাইছে এই কথা কুকি ব্ৰাদাৰ্ছ মাজতো যে মণিপুৰৰ অহা কিছুমানৰ মানুহৰ লগত নিমিলা কাৰণে কিবা এটা সংঘাত হৈছে বুলি কৈছে এইবিলাক কথাত মানে যদি পলিটিকেল মটিভেটেড হ'লেও মানে ইমানখিনি দূৰত ইমান নিচত পলিটিক্স কৰিব নালাগে এই কাৰ্বি আংলঙৰ শান্তি হ'বলৈ দিয়ক থাকিবলৈ দিয়ক কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠী যিটো ঐক্য যিটো ইউনিটি সেই ইউনিটিটো যাতে ভংগ নকৰক আমি সেইটোৱে ক'ব বিচাৰিছোঁ সেইকাৰণে আমি APHLC যিটো ষ্টেটমেণ্ট সেইটো আমি কণ্ডেম কৰিছোঁ তেওঁলোকে মানে নিজকে ভাল বুলি দেখাব বিচৰাতকৈ কাৰ্বি আংলঙত বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো ঐক্য এটা ভাৱ আছে আৰু ডক্টৰ তুলিৰাম ৰহাং ছাৰে আপোনালোককতো এতিয়া চাৱাংকুটটো কি হলিডে দিছে ৰেষ্ট্ৰিক্টেড হলিডে অলৰেডি দিয়া আছে তো কুকি ভাইবিলাকৰ কাৰণে ৰিকগনাইজ নহয় নেকি কুকি চাৱাংকুটৰ কাৰণে ডক্টৰ তুলিৰাম ৰহাং ছাৰে যিটো গ্ৰাণ্ট এইড না
কালচাৰেল ফাণ্ডৰ পৰা তেওঁলোকক 5 লাখ টকা সাহায্য বছৰেকত দিছে এইটো কুকি ব্ৰাদাৰ্ছ বিলাকৰ কাৰণে এটা সন্মান নহয় নেকি তেওঁলোকৰ কাৰণে ঠাই দিয়া নহয় নেকি যদি আমি কোৱেশ্চন কৰিব বিচাৰিছো মই ক'ব বিচাৰাটো জাই কাঠাৰ ওপৰত এটা কুৱেশ্চন আছে মোৰ জাই কাঠাৰ ইয়াতো সেক্ৰেটাৰী আছিলে অফিচাৰ টপ আছিলে এইটো টাইমত ন কাউন্সিলতো আছিলে প্ৰিন্সিপাল সেক্ৰেটাৰী তো সেইটো টাইমত জাই কাঠাৰে কি কৰিলে এটা এইকাৰণে মই কৈছো তেখেতটো হৈছে বয়সো হৈছে আৰু বেছি বয়স হলে মানে সৰু ল'ৰা ছোৱালী নিচিনা এনেকা বুকি থাকে যে কিবা কিবি উল্টা পুল্টা কথা কৈ থাকে এনেকে যাতে নহয় এজন তেখেতে ৰেপুটেশ্যন আছে অফিচাৰ একটা সময়ত ভাল যদিও কাম কৰিছে সেই টাইমত যিটো কৰিছে এতিয়াতো তেখেতৰ অলৰেডি পেঞ্চন হৈছে ন এটা মানুহবিলাকৰ যদি কৰবা ভুল হৈছে তেতিয়াহ'লে পৰামৰ্শ দিয়া সময় আহিছে তেখেতে প্ৰেক্টিকেলি যদি ক'ব বিচাৰো তেতিয়াহ'লে তেখেতৰ আজি পৰামৰ্শ হিচাপে এডভাইজাৰ হিচাপে তেওঁ থাকিব পাৰে কিন্তু এজন এনেকে বয়সস্থ মানুহবিলাকৰ যিবিলাক বক্তব্য শুনিলে এটা কমিউনেল কালাৰ আনা মানুহবিলাকৰ বিভাজন কৰা সেইটো যাতে ভৱিষ্যতে নকৰে তাৰ কাৰণে আমি ক'ব বিচাৰিছো আৰু এটা কথা তেখেতে কৈছে যে যদি ফৰেষ্টৰ মাটি হওক যাৰ মাটি হওক যদি আপুনি যিটো কুৱেশ্যন কৰিছে তাত যদি মাটি দখল কৰিছে তেখেতৰ বিঘাও কৈছে যদি হয় তেতিয়াহ'লে চাৰ্টিফাংচৰ কথাটো স্পষ্ট না কৰিম বুলি কৈছে বহুত মানুহে কৈছে তাতো বহুত মানুহে কৈছে আমি কাৰণেহে এইটো হৈছে যাৰ কাৰণে নহওক কিন্তু কাম কৰাটো কাৰ্বি আংলং অট'নমাছ কাউন্সিলে কৰিছে সিদ্ধান্তটো আৰু ল আমি সন্মান নকৰোঁ লটো সবৰ কাৰণে ইকুৱেল আছে এইকাৰণে লটো আমি সন্মান কৰিব লাগিব ল জৰিয়তে গোপনে আহি সেইবিলাক মানুহ গোপনে আহিব নালাগে তাকে মুকলিভাৱে আহক যে আমি মণিপুৰৰ পৰা পলায়ন কৰিব লগা হৈছে ওলাই আহক তাৰ পাছত কাৰ্বি আংলং অট'নমাছ কাউন্সিল চৰকাৰে তথা ডাক্তৰ তুলিৰাম নহয় এইটো ব্যৱস্থা ল'ব তেওঁলোকে মণিপুৰ শান্তিৰ ঘূৰি অহালৈকে 10 দিন লাগিব পাৰে 1 মাহ লাগিব পাৰে আৰু মণিপুৰৰ পৰা পলায়ন কৰা কুকিসকলে যদি তেওঁলোকে ইয়াত অস্থায়ী সংস্থাপন বিচাৰে তেতিয়াহ'লে নিশ্চয় বিবেচনা কৰিব কিন্তু এই মাজতে যোৱা মণিপুৰৰ ঘটনা চলি থকা অৱস্থাত এতিয়াও আমাৰ কুকি ব্ৰাদাৰ্ছবিলাকে তেনেকৈ আমাক সহায় বিচাৰিছিলে আমাৰ বোৰ্ড চেয়াৰমেনে ইনিচিয়েটিভ লৈছে লগত আমি আছিলোঁ আৰু এইটো টাইমত আমি সুন্দৰকৈ তেনেকৈ পঠাইছিলোঁ আজি কোনো কথা নাই এইটো টাইমত আমি বেছি ফ'কাছতো কৰিব বিচৰা নাই যিহেতুকে তেওঁলোকৰো এনেধৰণে থাকিব পাৰে বিপদৰ টাইমত মানুহবিলাকৰতো আমাৰ সহায় আছে কিন্তু তেতিয়া টাইমততো APHLC-বিলাক সহায় নাই কিন্তু আমিতো এনেকৈ ৰৈ থকা নাই এতিয়াও আমি ক'ব বিচাৰিছোঁ ইয়াত যদিও আছে যিটো চৰকাৰে আমাৰ CM ছাৰে কাৰ্বি আংলং টিম কাৰ্বি আংলঙে বা বিজেপি পাৰ্টীয়ে ইয়াৰ পদক্ষেপ আছে যে ইয়াৰ ব্যৱস্থাটো হৈছে কিন্তু ইয়াৰ কুকিবিলাকৰ সুৰক্ষিত থাকিব লাগে আৰু যাতে ভৱিষ্যতে তেনেকৈ আগৰ নিচিনা যাতে আমাৰ মাজত ভুল বুজাবুজি হ'ব নালাগে আৰু বিভাজন যিটো ৰাজনীতিটো বন্ধ কৰিব লাগে সেইকাৰণে আমি চেষ্টা আমাৰ অলৰেডি আগতো আছে আমি পঠাইছোঁ তেনেকুৱা ব্যৱস্থা আগতো CM ছাৰেহে দায়িত্ব নিজে গাত পাতি পেলাই সহায় কৰিছে তেওঁলোকক তেনেকৈ বাছৰ পৰা খোৱা ব্যৱস্থা কিবা যি ধৰণে সাহায্য হিচাপে যি ধৰণে ব্যৱস্থা কৰিব লাগে ছাৰে কৰিছে টিম কাৰ্বি আংলং CM ছাৰে সহায় কৰিছে আৰু SPCF টিমে আছিলে ধীৰাজ ডিটুচা আছে আমাৰ বিভিন্ন কমিউনিটিৰ লগত আছিলোঁ আজিও মই ক'ব বিচাৰিছোঁ এইটো কাৰণে যে ইয়াত ভুল বুজাবুজি হ'ব নালাগে ইয়াত থকা আপোনালোকৰ ফালৰ পৰা কিবা আছে যদি কওক ইম্পৰ্টেণ্ট ষ্টেটমেণ্ট itu kidamtang langsung nak ASEAN ke itu long bangbong iklim tang na borilo langsung nak claim angdeng anak iklim do thai lo sita me non na banke isibet non ta me isibet akhai kusi itu matha pon sita me kitche ki bhanke itu pini ke state ka leader lang posi itu mo banke mithang pen ko amma ki kechi har jak nai siksidula power ke donang posa siksidula power chok ke chok chelang ke pudam ko dai lo mati lapen laso putha jong si itu protegi prote non ki dam ki bangtang an itu a problem teknol non a problem ben bangke non oi kimito bange seriousness enang ko non oi kimi council already step deng nomati step deng a joini si lahe alam nang klang border alam da itu che protect nai pusi eviction ta longi long thom itu eviction lo lage nang tu eye witness non laso na thak si kapre long sdami ko pima ki claim nai step an ye dolo
jongsi ini tu mangke da Karbi Anglong long gitu tu mangke isiba da khai gali pustame itu koson pensil asu ki cheki ma bangke Karbi Anglong Autonomous Council long polisi do lo laso polisi tengan si dambom lo sitame ini tu adhe ka alam bangke itu thanda kimi alam tu adhe ka alam bangke itu asapo abandri kibinang ko alam tu laso kan sini dambom সাংবিধানিক মুৰব্বী যিটো অধ্যক্ষ উপাধ্যক্ষ ৰেংমাসকলৰ আছে ইয়াত এমএছচিও কুকিসকলৰ আছিলে এমএছচি কুকিসকলৰো আছিলে ৰেংমা আছিলে ইএমও আছিলে অধ্যক্ষ আছিলে সাংবিধানিক মুৰব্বী তেতিয়াহ'লে এতিয়া জীয়াই কাঠাৰ উদ্দেশ্যটো কুকিসকলৰ সংস্থাপনা বা কুকিসকলৰ প্ৰেম বা মণিপুৰৰ পৰা পলায়ন কৰা কুকিসকলৰ ভালৰ কাৰণে কৰি থকা নাই বা লোকেল কুকিসকলৰ কাৰণে ভালৰ কাৰণে কৰি থকা নাই তেওঁলোকক ধ্বংস কৰিবৰ কাৰণে বা গোষ্ঠী সংঘৰ্ষ লগাবৰ কাৰণে তেওঁলোকে যিটো ষড়যন্ত্ৰ চলাই আছে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় গতিকে আমাৰ বিজয়াৰ কথাটো আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাউন্সিল ষ্টেটে এইটো ইনিচিয়েটিভ লৈ আছে আমাৰ এখেতে কৈছে যে একেদিনৰ এইটো জধাই মধাই কৰিলে নহ'ব আইনীভাৱে আমি অবৈধ বেদখলকাৰী আমি লাহে আমি এইটো সেটেল কৰিম যে সকলো সমস্যাবিলাক সেটেল হ'ব কিন্তু এইটো ইট উইল টেক টাইম কিছু সময়টো ল'ব এই আজি ৰাতিয়ে যে উঠি আজি আমি কাৰ্বি আংলঙৰ শান্তি ঘূৰাই অহাৰ কাৰণে আমি বিভিন্ন জাতিৰ মাজত মুকলিভাৱে আমি আলোচনা মুকলিভাৱে কথা পতা এটা পৰিৱেশ আজি ঘূৰি আহিছে এই পৰিৱেশটো যাতে নষ্ট নহয় সেইকাৰণে তেনেকে শক্তিবিলাক যিটো কমিউনেল এটা শক্তি আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে সেই তেনেকে শক্তিবিলাকৰ আমি আঁতৰত ৰাখিব লাগে আৰু মই এপিল কৰিব বিচাৰিছোঁ এইকাৰণে এই এপিএছএলচি যদি প্ৰেচিডেণ্ট তেখেতে তেতিয়াহ'লে প্ৰেচিডেণ্টৰ বহুত বস্তুখিনিত আৰু বুজিবলৈ বাকী আছে বহুত বস্তুখিনিত আৰু ভোটাৰৰ যদিও অংক থাকে তেতিয়াহ'লেও ইমান তলত নিচত লোকে পলিটিক্স নকৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান ৰাখিছোঁ এইখিনি মই ক'ব বিচাৰিম